আমাৰ বৰদুবি অঞ্চলটোত যে ইমানেই বান্দৰৰ সংখ্যা বাঢ়ি গৈছে আৰু ইমানেই অত্যাচাৰ কৰিব ধৰিছে যে সিহঁতি ঘৰৰ ভিতৰত সোমাই এইবিলাক দেখিছে আমাৰ ঘৰৰ ভিতৰত সোমাই দালি পেলাই থৈ গ'ল। আৰু এই অকল দালি আমাৰ ঘৰত বুলিয়েই নহয়, সকলো মানুহৰ ঘৰতেই মানে কিবা নহয় কিবা এটা কৰি থৈ যায়। আৰু বান্দৰৰ কাৰণে আমি ইমান প্ৰটেকশ্যন দিছোঁ, গ্ৰিলৰ ভিতৰত জালি লগাইছোঁ, এইবিলাক নেট লগাইছোঁ, কিন্তু কাম নাই। অথচ এই সৰু সুৰা বাট এটা পালেও বান্দৰ সোমাই একেবাৰে ভিতৰত তাণ্ডৱ নৃত্য কৰিহি। গতিকে সকলো ৰাইজৰ ঘৰতেই এনেকুৱা হৈছে আমাৰ বৰদুবি অঞ্চলত। আৰু যদি ইয়াৰ সমাধান কিবা পায় আমাক জনাবচোন অকণমান। প্ৰকাণ্ড বান্দৰ এটা আমাৰ পাকঘৰৰ খিৰিকীত এনেদৰে ভাত আৰু এইবিলাক মই অলপ চব্জি পেলাই দিছিলোঁ, এইখিনি সি পূৰা টানি খাই আছে। কলগল ইফালে সেইটো চাই আছে, জিপি চাইছে কেনেকৈ ৰখি আছে। আকৌ আহিব সি জুপি জুপি চাই, মই ভাত বনাই থাকোঁ যে এনেকৈ জুপি জুপি চাই থাকে। সিহঁতৰ কাৰণে এইবিলাক নেট লগোৱা হৈছে। তথাপিতো মানে এই তলৰ ফালে দাঙি হাত ভৰাই হ'লেও খাবলৈ নেৰে। এনেদৰে বস্তু পেলাই থৈ যায়, ভিতৰত সোমাই ভাত খাই যায় আৰু শাক পাচলি অনিষ্ট কৰে। আৰু কত যে কি কৰে মানুহৰ টিংপাতৰ পৰা আদি কৰি ইহঁতৰ উৎপাত মানে সহিব নোৱাৰা অৱস্থা হৈ গৈছেগৈ মানুহবিলাকৰ। এনেধৰণৰ বান্দৰৰ উৎপাতৰ পৰা ৰক্ষা পাবলৈ আপোনালোকৰ ওচৰত আছে যদি কিবা সমাধান, এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে আমাক প্লিজ জনাব। আৰু এই ভিডিঅ'টো যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰিব। যিসকলে ইয়াৰ পৰা সমাধান পাবপৰীয়া উপায় জানে তেখেতলোক জনাব যে এনেধৰণৰ বান্দৰৰ উৎপাতবোৰ কি কৰিলে কমিব। এনেদৰে বহি থাকিলে বাহিৰলৈ ওলাবলৈও ভয় আৰু বাহিৰৰ পৰা ভিতৰলৈ আহিবলৈও কেতিয়াবা আমাৰ ভয় হৈ যায়। কাৰণ সিহঁতি যেনেদৰে খেদি আহে মানুহক কেতিয়াবা কামোৰেহি। এইবোৰ দেখিছে বান্দৰ মাকে পোৱালি কেনেদৰে বহি আছে। সিহঁতক যদি খেদাবলৈ যাওঁ আমাক খেদি আহে, সেয়েহে ভয় লাগে।